গাইজ আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। এয়া গা চা ধুই আজৰি হ'লোঁ। আজি কাপোৰো ধুলোঁ, কেইটামান কাপোৰ চাপোৰ ধুই ল'লোঁ। লৈ মেলি আজৰি হ'লোঁ আৰু গা নোধোৱাৰ আগতে খানা বনাই ল'লোঁ। খানা চানা বনাই মেলি গা চা ধুই ল'লোঁ। এতিয়া কোৰাণ পঢ়িম। কোৰাণ অলপকৈ পঢ়ি আছোঁ আৰু পূজাত মাইকী মানুহৰ অলপ ক্ষতিও হয় ন, আৰু অলপ আগবাঢ়ি থাকিলে ভাল। এতিয়া 2 খতমো দিব পাৰি, 3 খতমো দিব পাৰি আগতীয়াকৈ পঢ়ি থাকিলে। সেয়া কোৰাণ আৰু ইয়াছিন মই একেলগে পঢ়োঁ আৰু নামাজটোতো আছেই, আৰু ক্ষতিও হয় দেই। নামাজ মই পূৰা পঢ়া নহয়, ক্ষতি হয়েই মোৰ। মানে কি হয়, ক'ৰবাত যদি ওলাই যাওঁ মই আহি পঢ়িবলৈ মন নাযায়, গাটো কিবা লাগি আহে। যদি মই ওলাই যাওঁ খন্তেকৰ কাৰণেও, যদি ওলাই যাওঁ ক'ৰবাত মানে এঘণ্টাৰ কাৰণেও, মানে আহি আৰু নামাজ পঢ়িব মন নাযায়। আৰু যোনটো সঁচা সেইটোৱে কৈছোঁ আৰু ন, মিছাটো কৰি কি লাভ। মানুহৰ আগতো আৰু হেৰি কৰি লাভ নাই, ফুটনি মাৰি লাভ নাই। মই নামাজ পঢ়োঁ, মই পঢ়োঁ ন। সেয়াই আৰু আজি মাছ বনালোঁ। আবায়ে কুৰি মাছ এটা আনিছিলে, বনালোঁ বিলাহী দি। দেখাম বাৰু ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া কাপোৰ মেলি ল'লোঁ, এতিয়া যাওঁ অজু কৰোঁগৈ আৰু কৰি মেলি কোৰাণ পঢ়োঁ। মই ভিডিঅ'টো দিম বাৰু। ঠিক আছে, আহকচোন ভিডিঅ'টোলৈকে আগবাঢ়োঁ। এয়া আবায়ে কুৰি মাছ ল'লে আৰু মিছা মাছ কেইটামানো আছিলে। মই এয়া নহৰু জলকীয়া পিচি ল'লোঁ, আৰু বিলাহী ডাঙৰ ডাঙৰ চাইজৰ 4টা লৈছোঁ, পিঁয়াজ মিডিয়াম চাইজ এটা লৈছোঁ, ধনিয়া। বিলাহী মই চপাৰত মাৰি লৈছোঁ। বেছি চব মাছত বেছি মিহি হ'লেও ভাল লাগে। মাছ গোটেইখিনি নবনাওঁ, আমি 4টা মানুহৰ কাৰণে 4 পিচে বনাম। আৰু এইবোৰ চব কাটি ল'লোঁ, নহৰু জলকীয়া চব পিচি ল'লোঁ। তাত কেৰাহীত মই তেল দি দিওঁ। মিছা মাছকেইটা ভাজি ল'ম, আৰু বেছি নহয়, 4-5টামান হ'ব। নিচিনাকৈ লগতে ভাজি দিছোঁ এইকেইটা অকণমান মাছ। আৰু মিছা মাছ খাই কোনে কোনে ভাল পায় ক'বচোন। মোৰ প্ৰিয় বস্তু হয় মিছা মাছ, ইমানেই ভাল পাওঁ মই খাই। এয়া মই পিঁয়াজ মিডিয়াম চাইজ এটা চপাৰতে মাৰি ল'লোঁ। এনেই হাতেৰে কাটোঁ আৰু প্ৰায়। তাৰপিছত নিমখ দিলোঁ, পিঁয়াজখিনি মই ভাজি ল'ম। ৰঙা হৈ আহিছে। যিখিনি নহৰু জলকীয়া মই পিচি লৈছিলোঁ সেইখিনি দি দিলোঁ। কিন্তু লোকেল মাছ হয়, আমাৰ ডিমৌ নৈ মাছো বহুত সোৱাদ মাছটো। তাত মই জোখমতে হালধি দিছোঁ, ধনিয়া দিছোঁ, জলকীয়া গুড়ি দিছোঁ, আৰু জিৰা অকণমান দিছোঁ। যিহেতু আমাৰ ইমান বেছি খোৱা নহয়, অকণমান দিওঁ আৰু অকণমান পানী দি দিম, আৰু অকণমান মজা লৈছোঁ। যিখিনি বিলাহী মই চপাৰত কাটি লৈছিলোঁ সেইখিনি দি দিলোঁ। বিলাহীখিনি অলপ ভাজি ল'ম মই। অকণমান নামমাত্ৰে পানী দিছোঁ গলিবৰ কাৰণে বিলাহীখিনি। বিলাহী প্ৰায় সিজি আহিছে। আৰু মই 4 পিচ মাছ দিছোঁ, আমি 4টা মানুহৰ কাৰণে। অলপ মজাই লৈছোঁ মাছটো। তাৰপিছত মই যিমানটো জোখৰ পানী দিছোঁ, মই অভাৰ জোল হ'লেও ভাল নালাগে। ধনিয়া মোৰ ওচৰত অকণমান আছিলে কাৰণে সেয়াই দিলোঁ, মানে শেষ হ'ল আৰু ধনিয়া। মাছ তৰকাৰী ৰেডি মোৰ হৈ গ'ল। কেনেকুৱা লাগিছে ক'বচোন মোৰ মাছ তৰকাৰীখিনি। মই যে কৈছিলোঁ গা ধুই মই উজু কৰোঁগৈ, উজু কৰা দেৰি হৈ গ'ল। এই কাপোৰ আহিলে বিকিবলৈ, চিঞৰি আছিলে প্লাজো ল'ব নি, প্লাজো ল'ব নি, দুপাট্টা ল'ব নি, এইবোৰ এশ চব যি লয়, হাফ পেণ্ট লয়, গামোচা লয়।